হেল্ল' ফ্ৰেণ্ডছ, মই সুদক্ষিণাই আপোনালোকক মোৰ ইউটিউব চেনেল সুদক্ষিণা বৰুৱা ব্লগছ এণ্ড ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে এটা ৰেচিপি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু দাঁতিতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহিবলগা ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই যায়। তেতিয়াহ'লে ব'লকচোন আমি চাওঁ মোৰ ৰেচিপিটোত আজি কিনো ৰান্ধিছোঁ। আপোনালোকেও চাই যদি ভাল পায় ৰান্ধি খাব পাৰিব। ঠিক আছে, ব'লক এতিয়া চাওঁ ৰেচিপিটো। মই কেৰাহীখন গৰম হোৱাৰ পাছত জোখমতে তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত পিঁয়াজ, নহৰু, আদা দি পানি অলপ সময় ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। এনেদৰে ভাজি থাকিব। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত মই ইয়াত কাশ্মীৰী ৰেড মিৰ্চ পাউডাৰ, মিট মছলা আৰু হালধিখিনি পানীত গুলি লৈ পানী দি দিছোঁ। এনেকৈ তাৰপিছত অলপ সময় লৰাই থাকিব লাগিব। মছলাখিনিৰ পৰা তেল বিৰিঙি অহালৈকে আমি অলপ দেৰি লৰাই থাকিম। মছলাখিনিৰ পৰা তেল বিৰিঙি আহিছে। মছলাখিনি যিমান ভালদৰে ভাজিব, খাবলৈ ভাজিখন সিমানেই ভাল হয়। সেইবাবে আমি তেলখিনি বিৰিঙি অহালৈকে মছলাখিনি ভাজি আছোঁ। তাৰপিছত ইয়াত আমি মাংসখিনি দি দিছোঁ। মাংসখিনি দি আমি ভালদৰে লৰাই ল'ম। এনেদৰে মাংসখিনি লৰাই থাকিম আমি অলপ সময়ৰ বাবে। ঢাকি দিয়া নাই, অলপ সময় ৰৈ লৰাই আছোঁ। কিন্তু মাংসখিনি লাগি ধৰিবলৈ নিদিব কেৰাহীখনত, তেতিয়া বেয়া হ'ব। ইয়াত মই নিমখ আৰু জালুক দি দিছিলোঁ, যিহেতু জালুকীয়া বনাম মাংসখিনি। আৰু ইয়াত অলপ সময় পাছত আমি ইয়াত তিল এড কৰি দিম। মাংসখিনি এনেদৰে ভাজি থকা পাছত মই ইয়াত বইল কৰি থোৱা আলুখিনি দি দিছোঁ। আলুখিনি দি অলপ সময় এনেকৈ লৰাই ভাজি থাকিম। মই ইয়াত ঢাকি দিয়া নাই কাহিনী, মই অলপ সময় ৰৈ ভাজি আছোঁ। এনেদৰে ভাজি থকাৰ পিছত মই ইয়াত গৰম পানী দি দিছোঁ। আপোনালোকৰ নিজৰ জোখমতে দি দিব গৰম পানীখিনি। গৰম পানী দিলে ভাজিখন খাবলৈ ভাল হয়। সেইবাবে মই ইয়াত গৰম পানী এড কৰি দিছোঁ। নিজৰ জোখমতে দি ল'ব। তাৰপিছত গৰম পানী দিয়াৰ পিছত উতলা শেইলত আমি ইয়াত তিল এড কৰি দিম, যিহেতু মই মাংসখিনি তিল দি ৰান্ধিম। এনেদৰে উতলি থকা পাছত মই ইয়াত 4 চামুচ তিল এড কৰি দিছোঁ। আপোনালোকৰ নিজৰ ইচ্ছামতে দিব, তিল যিমান দিয়ে। মই সৰু চামুচ এখনে ইয়াত 4 চামুচ তিল দিছোঁ। তিলখিনি দিয়াৰ পিছত এতিয়া আমি লৰাই দিম ভালদৰে। তিলখিনি মিক্স হৈ গৈছে। এনেদৰে লৰাই অলপ সময় থাকিম। উতলিবলৈ দিম আকৌ। এনেদৰে উতল অহাৰ পাছত আলু অলপ ভাঙি দিম, যিহেতু মাংস ভাজিখন অলপ গ্ৰেভি কৰিম। গ্ৰেভি হ'লে খাবলৈও ভাল হয়, ডাঠ হয়। আলুখিনি সেইকাৰণে ভাঙি দিছোঁ। আপোনালোকে এনেদৰে ভাঙি দিব আলুখিনি।
ইয়াত মই বেলেগ একো জলকীয়া দিয়া নাই, জালুক দিছোঁ অকল। যিহেতু মাংসখিনি আমি জালুক আৰু তিল দি ৰান্ধিছোঁ। এনেদৰে আলুখিনি ভাঙি অহাৰ পিছত মাংস অলপ দেৰি পাছত আমাৰ হৈ যাব। মোৰ মাংস ৰেডি হৈছে প্ৰায়খিনি। এনেদৰে আৰু অলপ ভাঙি দিয়াৰ পিছত ইয়াত মাংসখিনি ডাঠ হৈ আহিছে ভাজিকণ। আমাৰ ভাজি ৰেডি হৈ গ'ল মাংসখিনি। খাব পাৰি আৰু এতিয়া। মই নিজৰ জোখমতে গ্ৰেভি কৰিছোঁ, আপোনালোকৰ নিজৰ জোখমতে গ্ৰেভি কৰিব। এয়া আমাৰ মাংস ৰেডি আৰু হৈ গ'ল আমাৰ তিল আৰু জালুক দি ৰন্ধা মাংস। আপোনালোকেও ৰান্ধি খাই চাবচোন। ভাল লাগিলে খাই মোৰ ভাগৰ